লাহে লাহে আহা লাহে লাহে খোজ পেলাবই নোৱাৰা হলো দাঙি নিম ৰবা ইস দাঙিবলৈ মই কি চাউলৰ বস্তা নেকি মুখ কিন্তু ঠিক চলাই দেই চাবিটো স্কুটিতে থাকিল চাৰে হৰ্ণটো মাৰি দিলে মই পটকে ঘূৰি দিলো ভৰিতে মুচুকা খালো জানেনে ভগৱান আছেতো মোক যিখিনি কৰি গৈছিলি পাইছ এতিয়া অ বাইদেউ অলপ মালিচ কৰি দিলে ভাল পাম চাগে ন পাবও পাৰা কৰি দিব নেকি আপুনি কি কথা কোৱা হে মই তোমাৰ ভৰি মালিচ কৰিম ব্যৱহাৰ নাজানা তুমি অ বাইদেউ মই হেল্পহে বিচাৰিছো নিজে কৰি থাকা মায়ে মোক হস্পিটেলত লৈ আহিছে কিয় লৈ আহিছে মই দেখো গমেই নাপাওঁ ये प्यार में क्यों हो Excuse me? ये प्यार में क्यों মানুহবিলাকে এনেকৈ হস্পিটেলত বহি আছে আৰু আপুনি এনেকৈ গান গাই আছে আপুনি পাগল নেকি এই কাক পাগল বুলি কৈছে আপোনাক কৈছো মোৰ মায়ে জানে মই পাগল নেকি কথা ভালকে ক'ব যাও কি ইয়াৰ পৰা নিজে যাও পাগল নেকি এনে টেনচন আৰু টেনচন দিব আহিছে ডাক্তৰ বা ক'ত বহে বেলেগৰ হাতে লিখি নিলেও নহ'ব নহয় এক্সকিউজ মি মেডিকেল চাৰ্টিফিকেট কোনে লিখি দিনো উত্তৰটো দিবও টান পায় একেবাৰে স্বাস্থ্যমন্ত্ৰীহে ভাল হৈ যাব ৰ'বা অকণমান ধৈৰ্য ধৰা। বহুত বিষাইছে ৰ লাহে লাহে দিছো না আৰাম পাইছা না বোপাই চিচি এই দুজনে কি কাণ্ডখন কৰি আছে চোৱাচোন ডিউটি চিউটি বাদ দি এইগৰাকী শুশ্ৰূষা কৰাত লাগিছে ফটো এখন তুলি এছআই ছাৰলৈ পঠিয়াই আছো ভাল হৈ যাব মেডিকেল চাৰ্টিফিকেট হয় লিখি দিয়কচোন মইতো আপোনাৰ ট্ৰিটমেণ্ট কৰা নাই কৰিছোঁ বুলি লিখি দিয়ক ছাৰ মোৰ ডিঙিত কাট বাজিছে আপোনাৰ ডিঙিত মাছৰ কাঁইট লাগিছে বুলি মইতো মেডিকেলি চাৰ্টিফাইড কৰিব নোৱাৰো মইতো আপোনাক চোৱা নাই আৰু আমাৰ হস্পিটেলত তেনেকুৱা নিয়ম নাই আপোনাৰ ডিঙিত মাছৰ কাঁইট লাগিছে বুলিতো আমি ফল্ছ চাৰ্টিফিকেট আপোনাক এখন দিব নোৱাৰো আপুনি আগতে দেখুৱাব লাগিব তাৰপিছতহে আপোনাক চাৰ্টিফিকেট দিবলৈ পাৰিম আপোনাৰ ইয়াত নহ'ব আপুনি বেলেগ হস্পিটেলতহে ট্ৰাই কৰক বৌ 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 ভাল পাইছা কি ভৰিখন পাইছো তাকে খবৰটো ল'ব আহিছিলো মই আকৌ মানুহে ঘৰত খবৰ ল'বলৈ আহিলে বেয়া পাওঁ হয় নেকি হয় ঠিক আছে তেন্তে গৈ থাকো যাওক কাম নাই আৰু আপুনি তেনেকৈ এটেক কৰিব লাগে নেকি ন আৰু কেনেকে এটেক কৰিব লাগিছিলে আৰে মাথাত লাগি মাথা ফালি যা অলি মোৰতো চাৰিফালে হ'ব লাগিছিলে এই ভগৱানৰ ওচৰত সেয়া কৰি থাকোতে মানুহে বোলে এনেকে দেটু ফালি থাকে মোৰ বিপদত পৰাৰ কাৰণে ন তোৰ কিহৰ বিপদত পৰিলি তই বহুত ডাঙৰ বিপদত পৰিছো মই অ তই কুকুৱাৰ ভিতৰলে গলি যে এই চবৰ পৰা মানে ভগৱানৰ ওচৰত সেয়া এটা কৰাও শান্তি নাই এই ৰচোন ৰ ঐ বসুমতাৰী ছাৰ ক'ত যায় হে কত নাযাম আৰে গৈয়ে আছে দেখোন কাম আছে বাপৰে কথাটো কোৱাৰ ধৈৰ্য নাই কি বা কামত যায় খোজ কাঢ়ে নহয় 21 মাহ চলি আছে কথাও কয় যিটো কয় তাকে কয় মই ভিডিঅ' কল কৰাই দিম বাৰু দিয়ক ৰ'বচোন দেই মই পিছত কথা পাতিম
কলে যায় কত নাযাওঁ কিয়নো মিছা কথা কৈছে কিয় মিছা মাতিম তো ক'বালৈ যাবলৈকৈতো আহিছে আপুনি মোকতো ক'বলৈ কিয় টান পাইছে এই ছাৰে ডিউটিত পঠাইছি তই যা এতিয়া যা কিবা এটা লুকুৱাইছে আপুনি একো লুকোৱা নাই এই গাড়ী অনা নাই খোজকাঢ়ি আহিছে নাই আনা নাই মই খোজকাঢ়ি আহিছো তই যাচোন যা আপুনি আগতে গৈ লওকচোন মই যাম বাৰু এই তই আগে যা বাৰু জয় বুঢ়াই বাথৌ ক'বাই ৰ আৰে বস্তুটা ফটকে ক'ত গ'ল কিবা এটা অংক আছে একদম বেলেগৰ তাত সুধি সুধি তোৰ ঘৰটো ওলাইছো কিয় এই তোৰ ভৰি মচকা খোৱাটো খবৰ ল'বা এনেকে ঘৰলৈ খবৰ ল'বলৈ আহিলে মই বেয়া পাওঁ আচ্ছা কথা তাৰমানে এইটোহে বুঢ়া তাৰমানে মই অহাটো তই বেয়া পাইছা পাইছো ঠিক আছে মই যাম অ'কে যাওক আমি কিন্তু ঘৰত মানুহ আহিলি ভাল পাওঁ মই বেয়া পাওঁ ন' প্ৰব্লেম মই যাং দে ভাল নাপাওঁ মই চব ঘৰে চেঞ্জ কৰিম ৰ যাবলৈ টান আছে অৱস্থা লৰেঞ্চে কি খোৱালে এইবোৰ মানে খোলা মেলাটোৱে মই বিৰাট দিগদাৰ পাওঁ ঐ মা অৱস্থা কওকচোন কি ক'ব লাগে লৰেঞ্চৰ ঘৰলৈ কিয় গৈছিল এনেই মোক কিয় ফাঁকি মাৰিছিল ক'ত ফাঁকি মাৰলো ৰ'বচোন মানুহ হ'বলৈ এনেকে ফাঁকি মাৰে মোৰ কামুৰি থাকাতে তই অৱস্থা শুনকচোন ঐ ঐ ঐ ঐ ঐ গাড়ী ৰাখ মৰিল চাগে ৰছী হে কোনেও দেখা নাই দেই ভাগ্য ভাল বল 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 থানাত বল কিয় মই চুৰ কৰিছো নে ডকাইত কৰিছো জাবৰটো মোৰ গাত কিয় তোলালি তই মই ফুটপাথতহে পেলাইছো ফুটপাথটো জাবৰ খেলাব বনাইছি আৰু মোৰ গাত জাবৰটো কেনেকে পৰে আপুনিনো তাত কিয় ৰৈ থাকিব এইজন মানে আপুনি অলপ বেছি কথা কৈ আছে ব'লক বুলি কৈছো নহয় টানি লৈ যায় তৰা আপুনি থমথমকে ৰৈ থাকক মই টানি লৈ যাওঁ এতিয়া আমন জীৱনকে বহি থাকিব নালাগে দুখৰ কথাটো ক কাক কম কোনে শুনিব মোকে ক ময়ে শুনিম কামটো নহ'ল নহয় বৌ কি কামটো আৰে মেডিকেলৰ চাৰ্টিফিকেট খান কোনে ডক্টৰ এটা লিখি নিদিলে কিয় দিব মাছৰ কাঁইট লাগিলে হ'বলা মেডিকেল চাৰ্টিফিকেট দিয়ে তাৰমানে ডিপাৰ্টমেণ্টৰ পৰা মেডিকেলৰ পইচা ল'ব নোৱাৰিম মিছা কথা এটাত কিয় পইচা ল'বি কচোন মাছৰ কাঁইট লগাটোতো সঁচা বৌ তোক কোনোবাই কথা বুজায় নেকি অ বৌ মোৰ কথাটো শুনকচোন আৰে কোনো এটা মোক হেল্প নকৰে ঠেলাখন কি কৰে কি কৰে কামটো কিন্তু ভাল নকৰিলে আপোনালোকে তই কিমান ভাল কৰিছা ল'ৰা মই তেখেত কোন আছামী ছাৰ আছামী মই কেনেকুৱা আছামী হলো মই জেণ্টলমেন ঐ জেণ্টেলমেনে মানুহৰ গাত জাবৰ টপলা মাৰে কাৰ গালে জাবৰ টোপোলা মাৰিলে মোৰ গাত মাৰছি ছাৰ কি আৰে হেত তেৰি আপুনি কিন্তু ভুল কাম কৰিছে দেই কি ভুল কাম কৰিলো হে কিয় হাঁহিছে আপুনি আৰে হাঁহি উঠিছে কাৰণে হাঁহিছো এইটো কি ডাঙৰ কথা মোৰ গাত জাবৰ টপলা মাৰছি আপোনাৰ হাঁহি উঠছি আৰে আপোনাক আজি ডাষ্টবিন লাগিছে অফিচাৰ দেখাইন ফैदों मानसिखौ ব্যৱহাৰ খালাম रोङा হাঁহি ভুল কামহে কৰিলো নেকি ছে মোৰ লগত যদি ড্ৰাইভিং লাইচেন্স নাথাকিলে হয় মই যদি হেলমেট নিপিন্ধিলো হয় মই যদি কাৰোবাক খুন্দিয়ালো হয় মই যদি ন'ৰ পাৰ্কিঙত গাড়ী ৰাখিলোহেঁতেন তেতিয়া থানালৈ ন কিন্তু একো ক্ৰাইম নকৰাকৈ কি যুক্তিত আপোনালোকে থানালৈ মোক লৈ আনিছে
আচ্ছা তাৰমানে আপুনি মানিয়ে ল'বলৈ বিচৰা নাই যে আপুনি ক্ৰাইম কৰিছে কিয় মানি ল'ম নলওঁ চাই থাকক আপোনাৰ কি শাস্তি হৈ আছে বসুদা বসুদা আহক কি হ'ল ক'ত নমৰিবলৈ যায় এ বিৰাট জোৰকে লাগছিল সেইকাৰণে মই আছো তেখেতৰ কেছৰ চিন্তাত তেওঁ আকৌ সেইটো কৰিবলৈহে টাইম ওলাইছে এ বন্ধ কৰি ৰাখলি কিডনী ডেমেজ হ'ব আৰু কিডনী ডেমেজ হলে ডায়ালিসিস কৰিব লাগিব হ'ব এতিয়া কিডনী স্পেচিয়েলিষ্ট ওলাব নালাগে আহক আৰে কিডনী ডেমেজ হলে কি প্ৰব্লেম হ'ব কি জানে আহি ল চাহ কাপ খাই লচোন তাৰ মানে এইবোৰ পইচা লোৱাটো বেয়া কথা বেয়া কথাটো বহুতে দেখোন মেডিকেলৰ চাৰ্টিফিকেট লৈ ডিপাৰ্টমেণ্টৰ পৰা পইচা লয় এইবিলাক বহুত বেয়া কথা বুজিছ সেই 2 নম্বৰী কাম কৰি তই ডিপাৰ্টমেণ্টক ফাঁকি দিব পাৰিবি কিন্তু সেই নেদেখাজনক ফাঁকি দিব পাৰিবি জানো মৰাৰ পিছত সেই জমৰ ঘৰত বিচাৰ হ'ব ৰাম 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 মই এইবিলাক কাম কেতিয়াও নকৰো হ'ব মই কাণত ধৰিছো মই কাণত ধৰি কৈছো বুজিলি এতিয়া এক্সকিউজ মি ভাৰতৰ ভয় লগা ড্ৰেছযোৰ মানে আপুনি ট্ৰাফিক হয় মই বাইকত বহি আছো নাই মই গাড়ীত বহি আছো নাই বহ তেনেহলে আপুনি মোক কিয় চাই চাই গৈ আছে মানে এনে টেনচন আছে প্লিজ টেনচন নিদিব প্লিজ টেনচন নিদিব বহুত টেনচনত আছে প্লিজ গৈ থাকক যাওক যাওক গৈ থাকক যাওক হেই পাগল কৰবা পাগল পাগল মোৰে নাম পাগল 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 ডাষ্টবিনৰ ওচৰত ৰৈ জাবৰ টোপোলা পেলাবলৈ মোৰ ওচৰত সময় নাই গোটেইটো চিফ মিনিষ্টাৰ তেওঁ হেৰি ডাষ্টবিনবিলাকৰ যি গুণ তাৰ ওচৰত গৈ জাবৰ দলিয়াব পাৰি নেকি হৰি আপোনাৰ দৰে মানুহৰ কাৰণে গোটেই গুৱাহাটী চিটিখন গন্ধৰ হল হৈ গৈছে চৰকাৰ প্ৰশাসনে চিটিখন পৰিষ্কাৰ কৰিবলৈ কিমান চেষ্টা কৰিছে কিন্তু নাই ক'ত পৰিষ্কাৰ কৰিব পাৰিব আপোনালোকৰ নিচিনা মানুহবোৰ থাকিলে সেই সপোন সপোন হৈ থাকিব নিজকে জেন্টেলমেন বুলি ভাবি লয় কাম কৰে পশু পশুৱে এইবিলাক কাম নকৰেও আপোনালোকতকে পশুবোৰহে বেছি জ্ঞানী বৰ বেয়াকৈ লাজ দিছে হে লাজ আছে জানো আপোনালোকৰ নিচিনা মানুহৰ ঐ মানুহ হিচাপে জন্ম লৈছা যদি মানুহ হিচাপে কাম কৰবা সি কাণত ধৰিছো দুনাই এইবোৰ নকৰো আমাৰ পৰিৱেশ আমিয়ে পৰিষ্কাৰ কৰি ৰাখিম প্ৰমিছ কৰিছো এয়াহে জেণ্টেলমেনৰ কথা আজিৰ পৰাহে জেণ্টেলমেন হ'বলৈ শিকিম গান্ধীজীৰ হ'ব গুড নতুন জেন্টেলমেন ছাৰ মই এতিয়া যাব পাৰোঁনে আহোঁ দেই ভাল বাৰু তৰা মাই আজি ভাল মানুহ এটা বনালো গাটো ধোৱা জাবৰ জাবৰ গোন্ধাই আছে কি চাই আছ আপোনাকে চাইছো কিয় কিৰত সেন্দুৰ দেখিছনে নাই মোৰ মানে কিবা এটা টেনচন হৈ আছে ন তোৰ টেনচন হ'ল মই কি কৰিব লাগে টেনচনবোৰ আপোনাৰ নিচিনা হ'ব লাগে শ্বৰ্ট কি কলি চেণ্ডেলৰ চৰ চিনি পাওঁ হ চেণ্ডেলৰ চৰত একটা মূৰেদি টেনচন বাহিৰ হৈ যাব ৰহ দি আছো ঐ দাদা শুনচোন চেণ্ডেলেৰে চৰাম বুলি ক'লে যে এনে টেনচন কি কৰিছে বাইদেউ এটেণ্ডেন্স ৰেজিষ্টাৰত সাইন কৰি আছো হেৰি নহয় আপুনি জইন কৰাৰ পৰা আমি ভালদৰে কথা পাতিবই পৰা নাই ভালদৰে কথা পাতিবলৈনো কি আছে নহয় মানে এনাই আৰু মিনিংলেছ কথা পাতি থাকিবলৈ মই ভাল নাপাওঁ সৰি আহিছো দিয়ক বেছি ৰুটকে কৈ পেলালো নেকি বাৰু মজা মজা পাইছে 100% মোক তেনেকৈ কোৱাৰ পিছত আপোনাৰ ভাল লাগিছে গৈছিলি নহয় বাহিৰৰ ওচৰত লেন্স আনাবলৈ বঢ়িয়া হৈছে এই দুখৰ দিনত আপুনি ৰং চাইছে মোৰ হ'ব গোটেইটো দিলীপ কুমাৰ এইজনীকো এপালি দিব লাগিব হেৰি কথা এটা সুধো সোধক চাকৰিত জইন কৰা কিমান বছৰ হ'ল 7 বছৰমান হ'ল চিনিয়ৰ তেনেহ'লে মই জানো চাকৰিটো চিনিয়ৰ আৰু বয়সতো ইয়াত আকৌ বয়সৰ কথাটো কেনেকে আহিল
আহিছে চ টিউনেকে কিলাকুটি মাৰি অ বৌ ভালে আছে আছো ছাৰ আহক এতিয়া নেযাওঁ নেকি একো নহয় আহক চাহ একাপ খাই যাব চাহ একাপ খাব পাৰি আহক আহক ছাৰ কি হ'ল ছাৰ এনেকে কি চাই আছে চিনিয়ৰ জুনিয়ৰ বুলি কথা এটা থাকিব লাগে হয় এইবিলাক মানি চলিব লাগে হয় মই আকৌ এইবিলাক কথা খুব মানি চলো হয় আমাৰ থানাতো এইবিলাক কথা চবেই মানি চলে হয় অ এই দেখোন চব কথা হয় হয় বুলিহে লাগি গ'ল ঠাট্টা কৰি গ'ল নেকি বাৰু মৰতি উফ গ'লেই নেকি বুজিছে বৌ ভৰিখন চৰি ছাৰ মোক বেয়া নেপাব নাই নাই আপোনাক কিয় বেয়া পাম খাটাং গৈছে বুজিছে নাই যোৱা নেকি ছাৰ গ'ল গ'ল ভিতৰলৈকে বলক নহ'লে ৰ'ব বৌ উঠিবলৈ শক্তি নাইকিয়া হৈছে মোৰ হ'ল পুলিচ অফিচাৰ হৈ যদি শক্তি নাইকিয়া বুলি কয় মানুহে কি বুলি ক'ব অহ কিয় শক্তি নাইকিয়া হ'বহে ব'লক ভিতৰলৈ ব'লক আহক পুলিচ অফিচাৰৰ শক্তি নাই বুলি ক'লে বৰ লাজৰ কথা হ'ব নাই নাই এইটো হ'ব নোৱাৰে ছাৰ আকৌ কিবা হ'ল নেকি উহ